নমস্কাৰ আজি ভিডিঅ টপিক হল যে গাঁৱৰ পৰা আপোনালোকে এক্সপোৰ্ট কৰিব পাৰিবনে বা গাঁৱৰ পৰা এক্সপোৰ্ট কৰিলে কি অফিস সেটআপ লাগিব নেকি আৰু মানে ঘৰৰ পৰা কৰিলে বেলেগে অফিস সেটআপ লাগিব নেকি বা ডকুমেন্টেশন কি লাগিব বা কেনেকৈ কৰিব প্ৰসিডিউৰ কি সেইখিনিৰ ওপৰত পুৰা ডিসকাস কৰিম এতিয়া আহক আমি গাঁৱৰ পৰা বা ঘৰৰ পৰাই আমি এক্সপোৰ্টৰ কাম আৰম্ভ কৰিব পাৰো এতিয়া এক্সপোৰ্টৰ এনেকুৱা এটা বিজনেস যেটো কাৰণে আপোনাৰ অফিস সেটআপ নালাগে আপুনি ডকুমেন্টেশন খিনি আপুনি ঘৰৰ এড্ৰেছতে উলিয়াই ল'ব পাৰিব এতিয়া নাম্বাৰ 1 হল আপোনাৰ কোম্পানী ৰেজিষ্ট্ৰেচন এতিয়া কোম্পানী ৰেজিষ্ট্ৰেচন কৰিবলৈ হলে আপোনাৰ মানে ইন্ডিভিজুৱেল পেন কাৰ্ডত আপুনি সোল প্ৰপ্ৰাইটৰশিপ কোম্পানী ফৰ্ম কৰি আপুনি এক্সপোৰ্টৰ কাম আৰম্ভ কৰিব পাৰে মই আগৰ ভিডিও বিলাকত কৈছো কেনেকৈ ইন্ডিভিজুৱেল পেন কাৰ্ড ইউজ কৰি আপোনালোকে কোম্পানী ফৰ্ম কৰি মানে এক্সপোৰ্টৰ কাম ঘৰত থাকি আৰম্ভ কৰিব পাৰিব এতিয়া নেক্সট আহিলে আপোনাৰ মানে আইসি এতিয়া মানে আপোনাৰ কিমান বাজেট লাগিব সবে কয় যে স্টাৰ্টিং কৰিবলৈ কিমান বাজেট লাগিব এতিয়া আপোনাৰ প্ৰথম কোম্পানী স্টাৰ্ট কৰিবলৈ হলে আপোনাৰ জিএসটি লাগিব ট্ৰেড লাইসেন্স লাগিব এতিয়া আপোনালোকে হেতুটা উলিয়াৰ পিছত কাৰেন্ট বেংক একাউন্ট যিকোনো বেংকত আপুনি কাৰেন্ট বেংক একাউন্ট খুলিলে আৰু তাৰ পাছত আপোনাৰ কোম্পানী সেটআপ হৈ গল এতিয়া নেক্সট আপোনাৰ এক্সপোৰ্টৰ কাৰণে ম্যান্ডেটৰী ডকুমেন্টস হল আইসি এক্সপোৰ্ট ইম্পোৰ্ট লাইসেন্স যিখন আপুনি অনলাইনে আপুনি উলিয়াব পাৰিব আৰু প্ৰডাক্ট অনুযায়ী আপুনি ইপিসি এক্সপোৰ্ট প্ৰমোশন কাউন্সিল আৰসিএমসি লব লাগিব হেতু আপোনাৰ প্ৰডাক্টৰ ওপৰত ডিপেন্ড কৰিব আপুনি যদি ফ্ৰুটস ভেজিটেবল ৰাইস এবিলাকত কাম কৰে তেতিয়া হলে আপেৰা আৰু যদি ক্লোথিংত কাম কৰে তেতিয়া গাৰ্মেন্টস হয় তেতিয়া বেলেগ বোৰ্ডৰ পৰা লব লাগিব আৰু চাহপাত কৰিলে টি বোৰ্ড কফি কৰিলে কফি বোৰ্ড আৰু মছলা এনেকুৱা জাতীয় কৰিলে আপুনি স্পাইস বোৰ্ডৰ খিনি কৰিবৰ কাৰণে আপোনাৰ 30 ৰ পৰা 40,000 টকাৰ ভিতৰত আপোনাৰ এখিনি হৈ গল এতিয়া নেক্সট আহিলে প্ৰডাক্ট সিলেকশন আৰু প্ৰডাক্ট সিলেকশনটোৱে আপোনাৰ মেইন কথা যে আপুনি কোনটো প্ৰডাক্টৰ ওপৰত আপুনি এক্সপোৰ্টৰ কাম আৰম্ভ কৰিব হেতু মোস্ট ইম্পৰ্টেন্ট কথা আৰু আপুনি এক্সপোৰ্টত সদায় কোৱালিটি প্ৰডাক্টস আপুনি মানে চাব লাগে আৰু সেই কাৰণে আপোনালোকে প্ৰডাক্ট সিলেকশনটো আপোনালোকৰ মানে নলেজ বা এভেইলেবিলিটিৰ ওপৰত আপুনি সিলেক্ট কৰিব লাগিব এতিয়া আপোনাৰ আমাৰ ইয়াতে বহুত ধৰণৰ প্ৰডাক্ট আছে যিবিলাক এক্সপোৰ্ট হৈ আছে বা সেই প্ৰডাক্ট বিলাকৰ ষ্টেণ্ডাৰ্ড এক্সপোৰ্টৰ কাৰণে হয় নে নহয় সেইখিনিৰ ওপৰত আপুনি মানে চাই সেই প্ৰডাক্টটো আপুনি চুজ কৰি তাৰ ওপৰত আপুনি মাৰ্কেট বিলাক চাব লাগিব এতিয়া 195 বা 200 কান্ট্ৰিজ আপুনি সবতেটো বায়াৰ বিচাৰি ফুৰিলে নহব সেই কাৰণে আপুনি আনুষংগিক কোনবিলাক দেশক আপুনি টাৰ্গেট কৰিব তেনেকৈ আপুনি 5-6খন দেশ টাৰ্গেট কৰিব যে আপুনি বিচৰা প্ৰডাক্টটো কোনকিখন দেশলে অলৰেডি এক্সপোৰ্ট হৈ আছে হেতুৰ ওপৰত আপুনি মানে স্টেপ বাই স্টেপ চাব আৰু সেই কাৰণে আপোনালোকে সিস্টেমটো শিকাটো দৰকাৰি আমাৰ ইনষ্টিটিউটত অনলাইন অফলাইন ক্লাছ হৈ আছে কন্টাক্ট নাম্বাৰ দিয়া আছে এডমিশন হৈ আছে আপোনালোকে জয়েন কৰক এবাৰ আপুনি এক্সপোৰ্টৰ কাম শিকক শিকি ললে সকলোবিলাক দেশৰ কাৰণে বা প্ৰসিডিউৰ একেই হয় গতিকে আপোনালোকে এক্সপোৰ্টৰ আগতে মানে কোৰ্সটো শিকাটো দৰকাৰি এতিয়া নেক্সট আহক আপোনাৰ প্ৰডাক্ট সিলেকশন আপুনি কৰিলে নেক্সট আপোনাৰ আহিলে মাৰ্কেট সিলেকশন আপুনি সেইমতে আপুনি 4-5খন কান্ট্ৰি আপুনি আগতে চাই ললে যে কোনবিলাক কান্ট্ৰিলে আমাৰ ইয়াৰ পৰা এক্সপোৰ্ট হৈ আছে আপুনি সেই কান্ট্ৰি বিলাকত আপুনি টাৰ্গেট কৰিব এতিয়া বায়াৰ চোৱাটো মোস্ট ইম্পৰ্টেন্ট কথা কাৰণ আপোনাৰ বায়াৰ চাবলৈ হলে আপুনি অনলাইন প্ৰেজেন্সটো অতি দৰকাৰি আৰু আপোনালোকৰ সেই কাৰণে ওয়েবসাইট এটা আপুনি লাগিয়ে আৰু সেই ওয়েবসাইটত আপুনি যেটো প্ৰডাক্ট আপুনি মানে এক্সপোৰ্ট কৰিব বিচাৰে তাতে আপুনি ডিসপ্লে কৰি থলে আৰু সেইমতে আপুনি বায়াৰ চালে আৰু বায়াৰ আপুনি চাব পাৰে যে B2B সাইট আলিবাবা আৰু ইন্ডিয়া মাৰ্ট এবিলাকত চাব পাৰে বা আপোনালোকৰ সোশ্যাল মিডিয়া আপুনি প্ৰেজেন্স থাকিব পাৰে বা ফেসবুক ইনষ্টাগ্ৰাম বা লিংকডইন এবিলাকৰ পৰাও আপুনি বায়াৰ পাব পাৰে আৰু নেক্সট আপোনাৰ আহিলে যে আপুনি অনলাইন আপোনাৰ প্ৰেজেন্সটো বায়াৰে চাব সেই কাৰণে আপুনি অনলাইন এবিলাকত আপোনাৰ প্ৰমোশনটো কৰি থাকিব লাগিব আৰু এটো এটা বায়াৰটো আপুনি এনেকুৱা নহয় যে আপুনি আজি চালে আপুনি জলদি বহুত বায়াৰ পাই যাব আৰু তেনেকুৱা বহুত প্ৰসিডিউৰ আছে যে ইন্ডিয়ান এম্বাসিৰ পৰা আপুনি কেনেকৈ লব লাগিব বা ইন্ডিয়ান এম্বাসি আপুনি মেইল কৰিলে আপোনাৰ ৰিভাৰ্ট দিব কি ডকুমেন্টস আপোনাৰ হাতত থাকিব লাগিব সেইবিলাক গোটেইখিনি আমাৰ ইনষ্টিটিউটত শিকোৱা হয় এবাৰ আপোনালোকে সেই কাৰণে জয়েন কৰক এক্সপোৰ্টৰ কাম আৰু মানে সিস্টেমটো শিকি আৰম্ভ কৰক এতিয়া নেক্সট আপোনাৰ আহিলে যে প্ৰডাক্ট সিলেকশন হল মাৰ্কেট সিলেকশন হল এতিয়া বায়াৰ আপুনি লিডলৈ কনভাৰ্ট কৰাটো মানে কমিউনিকেশন স্কিলটো আপোনাৰ থাকিব লাগিব সেইখিনি আমাৰ ইয়াতে শিকোৱা হয় কেনেকৈ আপুনি কথা পাতিব বা বায়াৰলৈ আপুনি কেনেকৈ মেইল কৰিব বা কি মেইল আইডিৰ পৰা কৰিব সেইখিনি গোটেই স্টেপ বাই স্টেপ শিকোৱা হয় আৰু নেক্সট আপোনাৰ বায়াৰ
এবাৰ কনভাৰ্ট হোৱাৰ পিছত আপুনি ষ্টেম্পলিং কৰিব লাগিব বা কোটেশ্যন দিব লাগিব বা ইনভইচেছবিলাক আপুনি কেনেকৈ বনাব বা কমিউনিকেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট কাৰণ আপোনাৰ মানে কমিউনিকেশ্যনৰ ওপৰতে আপোনাৰ মানে সেইটো জ্ঞানটো আপোনাৰ লাগিব বিশেষকৈ মানে আপুনি এটা বস্তু আপুনি চেল কৰিব বেলেগ এখন দেশত গতিকে আপোনাৰ সেই প্ৰডাক্টটোৰ আপোনাৰ নলেজ লাগিব বা আপুনি কেনেকৈ প্ৰেজেণ্ট কৰিব বায়াৰৰ আগত যে আপোনাৰ প্ৰডাক্টটো ভাল বা আপোনাৰ পৰা কিয় কিনিব সেইটো এটা মষ্ট ইম্পৰ্টেণ্ট কথা সেইখিনি আপুনি বায়াৰক বুজাব পাৰিব লাগিব আৰু এইখিনি হোৱাৰ পিছত এতিয়া আপোনাক বায়াৰে অৰ্ডাৰ দিয়াৰ পিছত আপুনি মানে কি পঠাব কোটেশ্যনটো আপুনি বিচাৰিলে কোটেশ্যন দিলে আৰু আপুনি কোটেশ্যন দিলে নেক্সট আপোনাৰ মানে ষ্টেম্পলিং ইনভইচ আপুনি পঠাব আৰু আপুনি বিফ'ৰ এক্সপৰ্ট আপুনি সদায় চেম্পলটো পঠাইহে তাৰপাছত অৰ্ডাৰ কনফাৰ্ম কৰিব কাৰণ আৰু এটা কথা আপোনালোকে প্ৰডাক্টৰ HH কোডটো প্ৰপাৰলি লিখিব HH কোড হৈছে হাৰ্মনিক চিষ্টেম কোড এতিয়া আপোনাৰ এই কোডটো মানে গোটেই অল অভাৰ ৱৰ্ল্ডত ছেইম হয় এতিয়া ছাপ'জ আপুনি এতিয়া আমি হালধি বুলি কওঁ হালধি পাউডাৰ বা এতিয়া টাৰ্মাৰিক পাউডাৰ ইংলিছত কয় বা চাইনা জাপান এইবিলাকৰ লেংগুৱেজ বেলেগ গতিকে তেওঁলোকে বেলেগ ক'ব সেইবিলাক মানে নহ'বৰ কাৰণে এটা হাৰ্মনাইজ চিষ্টেম কোড দিয়ে মানে সেই কোডটো আপোনাৰ 6টা ডিজিট আমাৰ ইণ্ডিয়াত ইউজ কৰে সেই মানে গোটেই আপুনি 4টা ডিজিট ক'লে মানে গোটেই ৱৰ্ল্ডৰ মানুহে গম পাব যে এইটো হালধি হয় মানে গতিকে HH কোডটো মষ্ট ইম্পৰ্টেণ্ট কথা গতিকে মানে আপুনি এইখিনি বায়াৰৰ লগত কমিউনিকেট কৰাৰ পিছত চেম্পল পঠালে তাৰ পাছত মেইন অৰ্ডাৰ আহিলে আহাৰ পিছত আপুনি এতিয়া পেমেণ্ট টাৰ্ম আৰু ইনকোটাৰ্মৰ কথা জানিব লাগে পেমেণ্ট টাৰ্ম আহিলে পেমেণ্ট টাৰ্ম আপুনি কি পেমেণ্ট টাৰ্মত কাম কৰিব LC আৰু এডভান্স পেমেণ্ট টাৰ্ম এইটো চিকিউৰ পেমেণ্ট টাৰ্ম হয় মই আগৰ ভিডিঅ'বিলাকত কৈছোঁ LC কেনেকৈ ৱৰ্কিং হয় বা সেইখিনিৰ ওপৰত আপুনি সেইটো হোৱাৰ পিছত ইনকোটাৰ্ম মানে ডেলিভাৰী টাৰ্মটো আপুনি ল'লে আৰু ডেলিভাৰী টাৰ্ম আপুনি দুটাই মষ্টলি ইউজ হয় FOB আৰু CIF গতিকে আপোনালোকে FOB মানে কি বা CIF মানে কি সেই কথাখিনি আপুনি চিষ্টেমটো শিকাৰ সময়ত মানে গোটেইখিনি আপুনি ইন ডিটেইল আপুনি পাই যাব গতিকে এনেকুৱা ধৰণৰ মানে কথাবিলাক জানিবৰ কাৰণে আপোনালোকৰ চিষ্টেমটো শিকাটো অতি দৰকাৰী আৰু আজি ভিডিঅ'টোত আপোনালোকে গম পালে যে আপুনি গাঁৱত থাকিয়ে যদি আপোনাৰ প্ৰডাক্টৰ ষ্ট্ৰেংথ আছে মানে আপুনি প্ৰডাক্টত মানে আপোনাৰ ভাল কোৱালিটিৰ প্ৰডাক্ট আছে বা সেইটো আপুনি এক্সপৰ্ট কোৱালিটি হয় তেতিয়াহ'লে আপুনি সেই প্ৰডাক্ট আপুনি ডকুমেণ্টেশ্যন কৰি ঘৰৰ পৰাই আৰম্ভ কৰিব পাৰে মই আগৰ ভিডিঅ'বিলাকত ষ্টেপ বাই ষ্টেপ বহুত কথাই কৈছোঁ সেইখিনি ভিডিঅ' আপুনি চাই ল'ব LC কেনেকৈ ৱৰ্ক হয় বা এডভান্স পেমেণ্ট কেনেকৈ হয় সেইখিনিৰ ওপৰত মই আগৰ ভিডিঅ'বিলাকত ডিছকাছ কৰিছোঁ এতিয়া আজি ভিডিঅ'টোৰ পৰা আপোনালোকে গম পালে যে গাঁৱত থাকিয়ে কেনেকৈ আপোনাৰ মানে এক্সপৰ্টৰ কাম আপুনি আৰম্ভ কৰিব পাৰে বা ডকুমেণ্টেশ্যন কি লাগিব মেণ্ডেটৰী ডকুমেণ্টছ সেইখিনিৰ ওপৰত ডিছকাছ মানে কৰিলোঁ আৰু নেক্সট আপোনাৰ মানে নেক্সট এনেকুৱা ধৰণৰ টপিকৰ ওপৰত মই ডিছকাছ কৰি থাকিম এতিয়া আহক আপোনালোকে এক্সপৰ্টৰ কোৰ্চ আৰম্ভ কৰক মানে এইটো 1 month কোৰ্চ আমাৰ ইনষ্টিটিউটত চলি আছে আৰু এডমিশ্যন হৈ আছে জইন কৰক আজি ভিডিঅ'টোৰ পৰা আপোনালোকে গম পালে গাঁৱত থাকি কেনেকৈ এক্সপৰ্ট কৰিব পাৰে এনেকুৱা ধৰণৰ নতুন টপিকৰ ওপৰত মই ডিছকাছ কৰি থাকিম যিসকলে নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি থ'ব আৰু কমেণ্টছত যদি কিবা থাকে আপোনালোকে লিখিব থেংক ইউ নেক্সট